নমস্কাৰ জেডি কিচেন এণ্ড ব্লগ কৰণেটি ব্লগ লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মমো খাৰ পালে আমি এতিয়া ৰাতিপুৱাই এফালে যাম। ক'তনো যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হঠাতে আহিব লগা হ'ল মামা ঘৰলৈ ন। আমি আহিছিলোঁ সেই কেইদিনমান আগতে ন, আকৌ হঠাতে আহিব লগা হ'ল। কিয় আহিব লগা হ'ল দেখুৱাই দিম আপোনালোকক। মামা ঘৰত থাকিবানে? আহি আছোঁ, পাম আৰু 10-15 মিনিটমান পিছত পাই যাম। আহি সোমালোহি আৰু এই মোক মৰম কৰা মানুহবিলাক আহিলে। মায়ে ক'ব নোৱাৰা হৈ আছে, মোক আনিব গৈছিলে ষ্টেচনলৈকে, কিন্তু এই ব্লগ বনাব নোৱাৰিলোঁ আৰু সেইখিনি সময় ভিডিঅ' কৰিব নোৱাৰিলোঁ। ইমান মমো আমনি কৰিছে আৰু লৈ আনিব লগা হৈছে। তাৰপিছত মানুহজনেও একেবাৰে অফিচৰ কামত আহিছিলে, তেখেতেও এফালে গ'ল। মাহঁতৰ লগতে আহি লৈ পেলাই লক্ষী ভণ্টি আনিব গৈছিলে মোক। মাস্কখনটো খুলি দে কমচে কম। এইফালে আহিয়ে খেলত বহি গৈছে একেবাৰে। ঘৰটো আহি পালো আৰু কিহৰ কাৰণে ইমান দৌৰা দৌৰিকে আহি পালো আৰু কিহৰ কাৰণেনো ইমান দৌৰা দৌৰিকে আহিবলগীয়া হ'ল আজিৰ দিনটোত, কিহৰ কাৰণে ইমান স্পেচিয়েল সকলো দেখুৱাম বাৰু, চাই থাকিব স্কিপ নকৰাকৈ। দাদাৰ বাৰ্থডে বুলি ঘৰ আহি পালো, আহি পাই আকৌ দৌৰা দৌৰিকৈ বজাৰলৈ আহিব লগা হৈছে। আজি দাদাৰ জন্মদিন, মই কোৱা নাছিলোঁ কাকো, ভাবিলোঁ পিছতে কৈ দিওঁ। এয়া কেক নিব আহিছোঁ, কেকটো লোৱা হ'ল, লৈ এতিয়া ঘৰত আহি আছোঁ। এতিয়া 3টামান বাজিছে আৰু ইভিনিং কেকটো কাটিম। দাদা ছাৰপ্ৰাইজ হৈ আছে। মোক থৈ আহিছোঁ মাৰ লগত, অলপ টাইমৰ কাৰণে ওলাই আহিছোঁ আমি। এইফালে মানুহজনে এখন হাতত কেক লৈ আছে, এখন হাতত ছাগলী মাংসই লৈ আছে। পূৰা ককায়েকৰ বাৰ্থডে পাৰ্টি ভালকৈ দিব আৰু নিজে বনাই মেলি দিব। আহি পালোঁ বজাৰৰ পৰা, কেক লৈ আহি পাই ইমান ভাগৰ লাগিছে। মোক খুৱাই বোৱাই লৈ অলপ ৰেষ্ট কৰিলোঁ, শুই উঠিলোঁ। শুই উঠি এতিয়া বোলো কেকটো কাটি লওঁ আৰু দাদালৈনো কি আনিছোঁ সেইটো দেখুৱাওঁ। मामा को खा दिया ना खाबा दादा हाँ बर्थडे गिफ्ट माँ को तो गुस्सा माँ बहुत बेसी दिसे ना। मोमो तुम्हार पुतुबा कोन है? কোন হয় পুতুবা? বা হয়। কি খাই আছা? মামাৰ বাৰ্থডে হৈ গ'ল, দি দিয়া বুলি কোৱা পুতুবা। আৰু দাদাৰ কেক কাটি লৈ হৈ গ'ল আৰু এতিয়া মালে এযোৰ কাপোৰ আনিছোঁ, মাক দিওঁগে। এইখন মেখেলা 10 টকাৰ আৰু এইখন চাদৰ মালে আনিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। মাহঁতৰ ঘৰৰ পৰা যোৱাকালি আহিলোঁ। আহি মমোৰ একেবাৰে বহুত গা বেয়া, সেইকাৰণে ব্লগটো শেষো নকৰিলোঁ, তেনেকৈ থাকিলে। আৰু ৰাতিৰ পৰা তাইৰ গা বেয়া হৈছিলে, সেইকাৰণে একো নেদেখুৱালোঁ। কেকটো কাটাই লাষ্ট আৰু ভাবিলোঁ ঘৰত গৈ লওঁ। তাৰপিছত ব্লগটোৰ কথা ভবাই নাছিলোঁ, বোলো শেষ কৰা নাই যিহেতু ইমানখিনি কৰিছোঁৱে আৰু এৰি দিব বেয়া লাগিছে, সেইকাৰণে বোলো আজি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব
আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব প্লিজ ধন্যবাদ ধন্যবাদ কথা ক'ব নাজানে আজিকালি বেমাৰী ছোৱালী মোক